চেনেল আৰু মোৰ আজিৰ ভিডিঅ'টো অলপমান কিহৰ হ'ব আপোনালোকে নিশ্চয় চাই কিনে গমেই পাব চাগে আৰু লগতে আজিৰ ভিডিঅ'টো চাই থাকক শেষলৈকে মানে কি কৰোঁ কি নকৰোঁ মানে মই আহি পাই গ'লো ইফালে মানে অকণমান জংঘলবাৰী আছে তাৰ মাজতে আছে এটা ঘৰ আৰু লগতে মই আজি আহিছোঁ ইপানে মানে কি বুলি কয় এইখিনি দিখিলি বুলি কোৱা হয় আৰু লগতে মই আজি যাম মানে অকণমান ৰেল ৰাস্তাত ফুৰিবলৈ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। তো মানে মই যেতিয়া গৈ আছিলোঁ ৰাস্তাৰে আৰু আপোনালোকক এটা অদ্ভুত বস্তু দেখাম আপোনালোকে চাই থাকক আৰু বস্তুটো ইমান কান্দে একদম মানে কান্দি থাকে। তো আগতে মানে এনেকুৱা ইমান দেখা নাছিলোঁ আৰু লগতে মানে আগতে চাইছিলোঁ কিহত ইউটিউবত চাইছিলোঁ আজিকালি মানে একদম ৰিয়েলি দেখা হৈছোঁ আৰু তো ভাল লাগিল চাই কেনে। তো মানে এতিয়া মানে 12টা বাজিছে আৰু মানে 12টা বজাৰ লগে লগে মানে ইহঁক কি খাবলৈ দিয়া হয় আপোনালোকে নিশ্চয় গমেই পায় কি খাবলৈ দিয়া হয়। মাজতে আছে পুখুৰীটা আৰু লগত আছে ইফালে মানে দানা দিয়াবিলাক। বা একদম কিবা নিচিনা লাগছে চান্দুবি নিচিনা লাগছে দেই এইখান। লগতে ইয়াত কি আছে মই আপোনালোকক দেখাই আছোঁ মানে এতিয়া আছে কিবা বুন গাজি গিছে আৰু ইফালে শিল বাজি আছে আৰু লগতে মানে কিবা থৈ দিছে আপোনালোকে চাব পাৰে ইয়াতে আৰু এতে মানুহ যে কিবা বহিছে আৰু লগতে মই এতিয়া যাই আছোঁ আৰু মই মানে বান্ধৱী এজনৰ লগত আছোঁ বান্ধৱী ইফালে আছে মোৰ বান্ধৱীজন আৰু লগতে ইফালে মানে এইবিলাক কিবা আনিছে আৰু চাই থাককচোন কি আছে কি নাই। তো হাই হেল্ল' দোস্ত আপোনালোকে চাই আছে তুলিকা ইউটিউব চেনেল আৰু মোৰ আজিৰ ভিডিঅ'টো ৰেল ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আৰু লগতে মই আজি মানে ধূপধৰাত আহিছিলোঁ মানে কথাকুটিত গৈছিলোঁ কথাকুটিৰ পৰা আহি কিনে ডাইৰেক্ট মানে ইফালে ৰেল ৰাস্তাত আহিলোঁ আৰু লগতে মই এতিয়া মানে অকণমান ইফালৰ যাত্ৰা কৰিম কাৰণ মই আগতে ইফালে মানে বেৰাই পোৱা নাছিলোঁ মানে পাইছিলোঁ ৰংজুলিত এজন বান্ধৱীৰ তাত কিন্তু এনেকুৱা নিজাকৈ মানে যাই পোৱা নাছিলোঁ আৰু আগতে আজি মই যাম মানে ইফালে দি বা কি মজা লাগে বেৰাই কিনা মানে আগতে বেৰাইছিলোঁ কিন্তু ইমান এনেকা মানে 3ঘৰ আছে ৰেল ৰাস্তাত এনেকা বেৰাই পোৱা নাছিলোঁ এনে ৰংজুলিত মানে 1ঘৰ আছে না 1ঘৰ দি বেৰাই পাইছিলোঁ চ' আজি মই 3ঘৰতো অলপমান যাত্ৰা কৰিম বেৰাই আপোনালোকে চাই থাকিব মানে আচলতে বেৰাই নকয় কাৰণ আমাৰ লোকেল ভাষা সেইকাৰণে বেৰাই ওলাই যাতে সময় বিচাৰিছোঁ আৰু মানে খোজকাঢ়ি অকণমান যাই আছোঁ আৰু চাই থাকক বাকী মস্তি লাগে কাৰণ এতিয়া মানে এখনো এনেকা ৰেল অহা নাই আৰু চাব পাৰিলোঁ হয় কিন্তু আহিয়ে পোৱা নাই চাগে ৰেলখন। আচলতে মোৰ আজি ব্লগ বনোৱা কথা নাছিল কাৰণ আজি মানে এনে অলপ মানে মই কিবাহত গৈছিলোঁ কথাত তো ভাবি ল'লোঁ মানে ফ্ৰেণ্ডটোৰ লগত যাই আহোঁ কাৰণ এইকেইটা দিন মানে মই ভিডিঅ' দিব পৰা নাছিলোঁ লগতে আৰু বেছিদিন মানে হোৱা নাই এটা কভাৰ ভিডিঅ' দিছিলোঁ আপোনালোকে চাব আৰু চাই কিনে যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মানে বহুত দিনেই হ'ল দিয়া নাই দিচোন দে আৰু মোৰ লগত আছে এতিয়া অলপ ৰেলৰ মানে আপোনালোকে এই গছডাল আপোনালোকে দেখিছে নে একদম মজা লাগে আৰু লগতে এইটো কিবা আছে ইমান নৰম চোন বা
কি ঠাণ্ডা মানে এদি অকণমান জিৰণি ল'ব মন গৈছে আৰু মানে অকণমান জিৰণি ল'বা বহুত ভাল লাগিব মানে এদি অলপমান জিৰণি ল'লে কি মস্তি লাগিব লগতে আৰু একদম ধুনীয়া জেগা একদম মানে ওপৰত উঠিবলৈ মন গৈছে আৰু একদম সুপাৰ তো আপোনালোকে যে এটা মানে অলপ আগতে মানে মোৰ ভিডিঅ' দেখিছিলে আৰু মানে ভিডিঅ'ত আপোনালোকে দেখা পাইছে মোৰ মানে কি এয়া কেইটামান আপোনালোকে হাঁহ দেখিছে হাঁহ মানে কি মই আছোঁ গছৰ তলত আপোনালোকে চাব পাৰে আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড আৰু এতিয়া মানে অলপমান আমি ফটো উঠি আছোঁ অলপ মানে আহি থাকোঁতে মাছ মাৰা দেখা পালোঁ আৰু বা কি মাছ মাৰে মানুহবিলাকে ইমান ৰ'দত যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাযাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু চ' আজিলৈ বাই বাই টাটা চি ইউ টুমৰো